আজি ভিডিঅ'ত মানিমুনিৰে দুটা স্বাস্থ্যৰ বাবে উপকাৰী তৰকাৰী আপোনালোকৰ ওচৰত দেখাম বুলি ভাবিছোঁ। এতিয়া প্ৰথমতে লৈছোঁ গুটি আলু আৰু মানিমুনি আৰু নহৰু আৰু জালুক লৈছোঁ। নহৰুটো এতিয়া থেতালি ল'ম আৰু গুটি আলুখিনি মিহিকৈ কাটি ল'ম আৰু মানিমুনিখিনিকো টুকুৰা কৰি ল'ম। আৰু এতিয়া এইপিনে কেৰাহী এখনত তেল দি থৈছিলোঁ, তেলখিনি গৰম হ'লত ইয়াতে নহৰু কেইফুটা দি দিলোঁ আৰু নহৰুখিনি ধুনীয়াকৈ ভাজি ল'ম। ভাজি লোৱাৰ পিছত ইয়াতে কাটি লোৱা আলুখিনি দি দিছোঁ। আলুখিনি আধা ভজা হোৱালৈকে ভাজি থাকিব লাগিব, তেতিয়া মানিমুনিখিনি দিবলৈ হৈ যাব, কাৰণ মানিমুনি সোনকালে সিজি যায়, গতিকে সমানে দিব নালাগে, মানিমুনিটো অকণ লাষ্টতে দিব লাগে, সেইটো কাৰণে। আৰু এতিয়া জোখৰ মতে নিমখ দিলোঁ আৰু 1 চামুচ হালধি দিলোঁ আৰু এটা কাটি লোৱা জলকীয়া ইয়াতে দি দিছোঁ। এতিয়া আলুখিনি আধা ভজা কৰি লওঁ। আলুখিনি আধা ভজা হৈ গ'ল। এতিয়া ইয়াতে দিছোঁ মানিমুনিখিনিৰ লগত আলুখিনি ধুনীয়াকৈ ভাজি লওঁ। তাৰপৰা ইয়াৰ ভাজিখন ৰেডি হৈ যাব। আপোনালোকে ইচ্ছা কৰিলে ইয়াত জোল দিবও পাৰে, নিদিবও পাৰে। মই আজি শুকান কৰিছোঁ। আৰু আনপিনে এখন বইল তৰকাৰী বনাম আলু আৰু মানিমুনিৰে মাছ দি। এতিয়া প্ৰথমে পানী দি আলুখিনি দি দিছোঁ। ইয়াতে দুটা জলকীয়া আৰু জোখৰ মতে নিমখ দি ঢাকোন লগাই উতলিব দিম। এতিয়া প্ৰায় 15-20 মিনিটৰ পাছত ঢাকোনখন দাঙি চালোঁ, আলুখিনি আধা সিজা হৈছে। এতিয়া ইয়াতে দিছোঁ মানিমুনিখিনি আৰু এইপিনে মাছ আছিলে, একদম তেলি হয়, কচ মাছ আছিলে, ইয়াত পূৰা তেলখিনি দি দিছোঁ আৰু ইয়াতে মাছ 2 পিচ দিম। বেছি মাছ দিব নালাগে বইল তৰকাৰীত, 1 পিচ 2 পিচ দি ভাঙি দিলে খাবলৈ টেষ্টি হয়। আৰু এইপিনে 3 পিচ মাছ পুৰি লৈছোঁ আৰু আমাৰ তৰকাৰী ৰেডি। A few moments later. এতিয়া মই এপিনে গৈ আছোঁ। ইমান ভিৰ হৈ আছে, এতিয়া মানে অফিচত আহিছোঁ লগৰজনী। STC অফিচৰ পৰা ডাইৰেক্ট আমি ম'ম' হাট পালোহি। ইয়াতে আমি ম'ম' খাই লৈছোঁ তিনিওজনীয়ে। এতিয়া আমি খাবলৈ লৈছোঁ ম'ম'। ফাইনেলি আহি পাই গ'লোহি অসম সাহিত্য সভা। আৰু আপোনালোকক মই দেখাই আছোঁ যোৱা ভিডিঅ'টো কিমান দূৰ কাম আগবাঢ়িছেগৈ। আজিতো বহুত দূৰ আগবাঢ়িলে, কাৰণ অহা কালিৰ পৰা অসম সাহিত্য সভা আৰম্ভণি। গতিকে আপোনালোকে চাওক, গেটবিলাকো কমপ্লিট হ'ল, চব একপিনৰ পৰা কমপ্লিট হৈ গৈছে। বহুতেই ভাল লাগিছে, মানুহ বহুত বেছি, চব পিনে মানুহ বহুত ভাল লাগিছে। আৰু জেগাটো ইমান ধুনীয়াকৈ কৰিছে। আপোনালোকে যে দেখিছে যিটো ৰাস্তা, আপোনালোকে ভাবিব যে এইটো এটা হাইৱে, কিন্তু এইটো হাইৱে নহয়, এইটো পথাৰৰ মাজত টেম্পৰেৰীকৈ বনাই দিছে। কিন্তু এইটো যে মানে যিটো চিমেণ্টৰ ইটাৰ লগত বনাই যে ৰাস্তা, সেইটোৰ লগত বনাইছে, বহুত ধুনীয়াকৈ বনাইছে। আপোনালোকে দেখিলে কেতিয়াও ধৰিব নোৱাৰে যে এইটো মানে টেম্পৰেৰীকৈ বনাইছে। এইটো পূৰা অচলি নিচিনাই লাগে, আহিলে আপোনালোকে দেখিলে গম পাব। কিন্তু এইটো টেম্পৰেৰীকৈ বনাইছে, এইটো পিছত ইটাবিলাক উঠাই দিয়া হ'ব, কাৰণ এইখিনি পূৰা খেতি কৰা জেগা হয়। ইয়াত নৰাবিলাক কাটি পূৰা চাফা কৰি বনোৱা হৈছে। পূৰা 100 বিঘা মাটি য'ত খেতি হৈছিলে, এই খেতি হোৱা ঠাইখিনিতে ধৰি লৈছে, কাৰণ ইমান বহল জেগা আমাৰ ইয়াততো পোৱা নাযায়। গতিকে আমি আমাৰ পথাৰতে কৰিব লাগিব, সেইটো কাৰণে পথাৰত হয় একচুৱেলি। কিন্তু আপোনালোকে দেখিলে গম নাপাব যে এইটো পথাৰ নিচিনা নালাগে, এটা বহুত ধুনীয়া প্লেচ হৈ গ'ল। মানে ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি পেলালে, চব পিনে ষ্টেজ, আৰু ইমান ষ্টেজ যে মই আগতে মানে কেতিয়াও মানে ভবা নাছিলোঁ এনেকুৱা এটা হ'ব এইটো জেগাত। আগতে ইয়াতে মুভি আহিছে হয়, কিন্তু তেতিয়া এটা ষ্টেজে বনাইছে ডাঙৰকৈ। কিন্তু ইয়াত যে 5-6টামান ষ্টেজে, ইমান ডাঙৰ ষ্টেজ 5-6টামান বনাইছে। তাৰ উপৰি আৰু বেলেগ ধৰণৰ যেনে নামঘৰ বনাইছে, ধৰ্ম অনুষ্ঠান কৰিবৰ কাৰণে নামঘৰ বনাইছে, আৰু বেলেগ ধৰণৰ আপোনালোকে দেখিছে ইয়াত ফুলৰ গাৰ্ডেন টাইপৰ পূৰা এইবিলাক বনাইছে। একদম মানে এসপ্তাহৰ ভিতৰতে এইখিনি পূৰা কমপ্লিট কৰি পেলাইছে। নৰা কটাবিলাকতো আগৰ পৰাই কৰি আছিলে, কিন্তু যিখিনি কাম মানে যিখিনি বনোৱা সেইখিনি এসপ্তাহৰ ভিতৰতে কমপ্লিট কৰিছে। এতিয়াও সম্পূৰ্ণ কমপ্লিট হোৱাগৈ নাই, অহা কালিলৈকে পূৰা কমপ্লিট হৈ যাব। অকণ ক'ৰবাত কাম, এইবিলাক ৱায়াৰিং কৰা, কিবা কৰা, এইবিলাক কমি আছে। আৰু এইটো দেখিছে নহয়, ইমান ধুনীয়াকৈ পকাকৈ ৰাস্তাটো বনাই পেলালে নহয়। সেইটো চাইডে কিন্তু অহা যোৱা কৰিব দিয়া নাই, কালিৰ পৰা দিব, কাৰণ কালিৰ পৰা মানুহ ভিৰ হ'ব, সেইটো কাৰণে কালিৰ পৰা দিব। আজি বাঁহ বান্ধি থৈ দিছে। এইটো যে দেখিছে, মই কৈছিলোঁ নহয় নামঘৰ বনাইছে, একদম ইমান ধুনীয়াকৈ। আগৰ দিনৰ নামঘৰবিলাক কেনেকৈ আছিলে
আগৰ দিনৰ নামঘৰবিলাকতো খেৰৰ আছিলে, এনেকৈ আছিলে খেৰৰ লগত নৰাৰ লগত ইমান ধুনীয়াকৈ নামঘৰ এটা বনাই পেলালে। আৰু ইয়াতে মণিকাঞ্চন সংযোগ, ইয়াতে এই গেটত লিখা আছে মণিকাঞ্চন সংযোগ বুলি, তাতো ধুনীয়াকৈ গেট দিছে আৰু বহুত মানে। আৰু এটা বনাইছে ইয়াত অসম কলাক্ষেত্ৰ, ইমান ভাল লাগিছে নহয়, ইমান ভাল লাগিছে। এতিয়ালৈকে কমপ্লিট হোৱাগৈ নাই, বহুত চাবলৈ এক্সাইটমেণ্ট হৈ আছোঁ, কিন্তু এতিয়া ইমান ভাল লাগিছে। পিছত আৰু যদি দেখাব পাৰোঁ মই পিছত আকৌ আপোনালোকলৈ 2-3টা ভিডিঅ' আনিম অসম সাহিত্য সভাৰে, কিন্তু তেতিয়া মানুহ বহুত বেছি ভিৰ হৈ যাব, তেতিয়া ইমান ভালকৈ দেখাব পাৰিম নে নোৱাৰিম সেইটো মই ক'ব নোৱাৰিম। কিন্তু এতিয়া পাৰিছোঁ যেতিয়া পূৰা দেখাইছোঁ। এতিয়া মই স্কুটিতে মানে ভিডিঅ' কৰি আছোঁ, খোজকাঢ়ি ইমান দূৰ খোজকাঢ়িবলৈ আৰু ধৈৰ্য নাই। যোৱাকালি আহি পূৰা খোজকাঢ়ি ভিডিঅ' কৰিলোঁ, কিন্তু কমপ্লিট কৰিবগৈ নোৱাৰিলোঁ। আজি সেইটো কাৰণে স্কুটিতে আহি গ'লোঁ অকণমান ভিডিঅ' কৰি যাবলৈ। এতিয়া চাওক কিমান ধুনীয়া, এইবিলাক ইমান ডাঙৰ ডাঙৰ ষ্টেজ বনাইছে নহয়, ইমান ডাঙৰ মানে আমিতো পাত্তা নাপাওঁ, আমিতো পাত্তা নাপাওঁ। ইয়াত কি কৰিব নকৰিব আমিতো গম নাপাওঁ দেই, সঁচা কথা। আৰু এইপিনে চাইডে এইবিলাক দেখিছে যে এইবিলাক দোকান, চব দোকান, মানে ইমানেই দোকান নহয়, মানে ইয়াত মানে দোকানৰ কাৰণে অনলাইনহে কৰিব লগা হৈছে। যোনে 3-4 মাহৰ আগত অনলাইন কৰি থৈছে সিহে দোকান দিব পাৰিব মানে ভিতৰত, বাকীবিলাকে নোৱাৰিব। এইবিলাক দোকানীবিলাকে মাল বস্তু আনিছে, আজিৰ পৰাই নিজৰ দোকানবিলাক জোৰ-জা কৰিছে। একচুৱেলি আমাৰ মাহঁতেও দোকান দিছে ওচৰতে, যেতিয়া অনলাইন হৈছিলে তেতিয়া আমাৰ মাহঁতেও অনলাইন কৰিছিলে, আৰু সিহঁতেও ইয়াত দোকান দিব। আপোনালোকে আহিলে আমাৰ মাহঁতৰ দোকানতে খাব, কিবা এটা বেলেগৰ দোকানত নাযাব দেই। আৰু চাওক আমাৰ মাহঁতে মানে পিয়ৰ মানে যিটো ট্ৰেডিশ্যনেল হয়, মিচিং ট্ৰেডিশ্যনেল চব্জি বনাব, যেনে গাহৰি মাটিমাহ, ঔটেঙা মাটিমাহ, টোপোলা ভাত আৰু চেৱাত দিয়া ভাত, এইবিলাক আমাৰ মিচিং জনজাতীয় খাদ্য হয়, গুটি আলু ভাজি। আৰু সেইটো কাৰণে মানে আমাৰ মাহঁতে মিচিঙৰ খাদ্য বনাম বুলি ভাবিছে। আপোনালোকে যদি মিচিঙৰ খাদ্য খাই ভাল পায় তেন্তে আমাৰ মাহঁতৰ হোটেলত আহিব, প্লিজ আহি পেলাই খাই দিব, তেতিয়া মাহঁতেও ভাল পাব। আৰু এইবিলাক চাওক ইমান ধুনীয়া। এতিয়া মেইন গেটখনদি আহিছোঁ, একপাক ঘূৰি আহি গ'লোঁ। এতিয়া মেইন গেটেদি যাম, মেইন গেটখন চাব। মেইন গেটখনো বনাই আছে, কমপ্লিট হোৱাগৈ নাই। কিন্তু কালি যে দেখাইছিলোঁ, কালিতো অকল বাঁহকেইডালহে দেখাইছিলোঁ, আজি তাতকৈ বহুতখিনি আগবাঢ়ি গ'ল। গতিকে বলক ভিডিঅ'টো চাই থাকক। এইটো গেটটো ভিতৰৰ ছাইডৰ পৰা দেখাইছোঁ। আমি এতিয়া ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহি আছোঁ। গেটটো সম্পূৰ্ণ বাঁহৰ লগত বনাইছে, আৰু ইয়াতে আৰু কিবাকিবি বনাবলৈ আছে। আৰু গেটৰ সন্মুখত ধুনীয়াকৈ 2টা ছাইডে 2টা বাগান বনাই দিছে, ফুলৰ বাগান। এইটো অসম সাহিত্য সভা গেটটো কাইলৈৰ পৰা আৰম্ভ হ'ব। আজি এনেই এবাৰ চাবলৈ আহিছিলোঁ।